এয়া মই আলু আৰু মাছৰুমখিনি বইল কৰি ল'লোঁ। তাৰপাছত তেল দিম, তেল দি পিছত মছলাখিনি দিম। মছলা মানে বিশেষ মছলা নহয়, নহৰু আদা আৰু জিৰা, অলপ মানে মেথি গুটি দিছোঁ। তাৰপাছত দিছোঁ লং দুটা, ইলাচি দুটা। এতিয়া বইল কৰি লৈ এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি আপুনি হালধি ৰং কৰি ল'ব আপোনালোকে। এয়া দেখিছে, এনেকৈ মই দিছোঁ। এয়া দেখিছে অলপ সোণালী ৰং হৈছে। তাৰপাছত মই জলকীয়া, তাৰপাছত দুটা লং, ইলাচি এয়া দি দিছোঁ। এতিয়া অকণমান দেৰি মই ভাজি থাকিম। এয়া তাৰপাছত মই অলপ জোখৰ মতে যিমানটো জোখৰ দিছোঁ ইমানটো ৰং দিছোঁ, মানে হালধি দিছোঁ। তাৰপাছত অলপ জোখৰ নিমখ দিছোঁ। আপোনালোকে নিজৰ মতে কৰি ল'ব আৰু কিমানটো দিয়ে, কিমানটো পৰিমাণৰ দিয়ে। অলপ ভাজি লৈছোঁ, পূৰা সোণালী ৰং হ'ব লাগিব, মানে পূৰা সিজিব লাগে আৰু। দেখিছে তাৰপাছত মই বিলাহীখিনি দিছোঁ। এয়া দেখিছে দুডোখৰমান মই কাটি থৈছোঁ, লাষ্টত দিম। বিলাহীটো সম্পূৰ্ণ গলিব লাগিব। প্ৰায় 5 মিনিট বিলাহীখিনি ভাজিব মছলাখিনিৰ লগত। দেখিছে বিলাহীখিনি মছলাখিনি সম্পূৰ্ণ গলি গৈছে। তাৰপাছত মই আলু আৰু মাছৰুমখিনি বইল কৰি ল'লোঁ। লোৱাৰ পাছত এতিয়া মই ইয়াত দি দিম। এই দেখিছে মই আলু আৰু মাছৰুম বইল কৰাখিনি দি দিছোঁ। এইখিনি প্ৰায় 5 মিনিট ভাজিব লাগিব। আচলতে কি জানে, মাছৰুমটো আমাৰ অসমীয়া মানুহে প্ৰায় মানুহে খায়, বিশেষকৈ হিন্দু মানুহবিলাকে আমাৰ প্ৰায় খায়। এই বস্তুটো সাংঘাতিক প্ৰটিন আছে। মই এতিয়া বৰ্তমান এইটো বইল কৰি এনেই সুদাই খাবৰ কাৰণে বনোৱা নাই, এইটো বনাইছোঁ মই এতিয়া ভাতৰ লগত খাবৰ কাৰণে। বাও চাউলৰ ভাত বনাইছোঁ। এই বাও চাউলৰ ভাতৰ লগত খাবৰ কাৰণে মই এই মাছৰুমটো তৈয়াৰ কৰিছোঁ। এই দেখিছে মই এতিয়া গৰম পানী বইল কৰি ল'লোঁ। পানীখিনি মই বইল কৰি ল'লোঁ। গৰম পানী মই দি দিম এতিয়া। ইয়াত বস্তুটো যদি সিজিছে আৰু অকণমান বাকী আছে, এতিয়া মই মানে অলপ পানী দি দিম। গৰম পানী বইল কৰা পানী, মানে উতলা গৰম পানী দি দিলোঁ। দেখিছে এই বস্তুটো কি জানেনে, আপোনালোকে সাংঘাতিক এটা ডাঙৰ মানে প্ৰটেকশ্যনৰ এটা সাংঘাতিক এইটো এটা প্ৰডাক্ট। এই বস্তুটো কি হয় মানে আমাৰ সাধাৰণতে সৰুৰ পৰা ডাঙৰলৈকে কিছু বেমাৰৰ প্ৰটেকশ্যন আপোনালোকে হয়তো জানে।
এই বস্তুটো খালে কি কি বেমাৰৰ পৰা মানুহে উপশম হ'ব পাৰে বা প্ৰটেকশ্যন হয়, সাংঘাতিক এটা বস্তু। গতিকে আপোনালোকে খাই চাবচোন, বনাব এনেধৰণে বনাব, খাই বহুত টেষ্টি, বহুত ভাল লাগে খাই। গতিকে মই এতিয়া ইয়াত আৰু অকণমান পানী দিম, মই ইয়াতে। তাৰপিছতে মই ঢাকনটো মাৰি দিম। ঢাকন মৰাৰ পাছত মই 10 এয়া মোৰ অলৰেডি হৈ গৈছে, এয়া দেখিছে হৈ গৈছে। মই এটা আপোনালোকক কথা কওঁ, এই বস্তুটো খালে আপোনালোকে জানেনে নিজৰ দেহৰ বেমাৰৰ কাৰণে এটা প্ৰটেকশ্যন, TB বেমাৰৰ কাৰণে প্ৰটেকশ্যন। গতিকেতো আপোনালোকে এটা কাম কৰিব, সপ্তাহত এবাৰ হ'লেও এই বস্তুটো খাব। ইতিমধ্যে মোৰ এয়া মাছৰুম বনোৱা শেষ হৈ গৈছে। এতিয়া মই খাবলৈ লৈছোঁ। এয়া খাবলৈ লোৱাৰ কাৰণে মই এটা কথা কওঁ আপোনালোকক, এই চাউলটো জানেনে, মই মানে কি এই ভাতটো কিহৰ পৰা বনাইছোঁ জানেনে? কিহৰ মানে এইটো কি চাউলৰ ভাত, এইটো গাঁৱৰ মানুহে মানে আমাৰ মানুহে গাঁৱৰ মানুহবিলাকে সকলোৱে জানেই এই বস্তুটো। এইটো বাও চাউল, মানে বাও ধানৰ পৰা বনোৱা। এইটো মানে আপোনালোকে সুধিলে গম পাব এইটো কেনেকৈ তৈয়াৰ হয়। গতিকে এই মাছৰুমৰ লগত বাও চাউলটো খাব, কাৰণ দুইটা বস্তু তেলি। যিসকল মানুহ দুৰ্বল সেইসকল মানুহে এসপ্তাহ দিন নাখালেও হয়, তেওঁলোকৰ অলৰেডি একদম সম্পূৰ্ণ মানে এনাৰ্জি আহি যায়। সেইকাৰণে এই বস্তুটো খাব লাগে বাও চাউলৰ লগত। সেইটো কাৰণে খাই চাব আপোনালোকে। খাই আপোনালোকে মোক কমেণ্ট বক্সত শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।